खुलुमबाय स्टुडिअ दं आं राजीव बसुमतारी बीटीसी राजखान्थिनि मोनसे बिग ब्रेकिं आपडेट बीटीसीनि गाहाय खुंगिरि हाग्रामा महिलारि बिथाङा दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' बिथांखौ बीपीएफ राजखान्थि दोलोआव वेलकाम खालामदोंमोन बेखौ बयबो मिथिबाय एबा बयबो नुना मोनबाय। बेनि उनाव हाग्रामा महिलारि बिथांनि बेबायदि वेलकाम खालामनायखौ लानानै गिबि खेबनि थाखाय बाथ्रा बुंदों दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' बिथाङा। थारैनो बेबायदिनो जागोन नामा? हाग्रामा महिलारि बिथाङा जेरैबायदि वेलकाम एबा बरायदों बीपीएफ दोलोनिसिम एबा बीपीएफ दोलोआव फैयोब्ला जों बरायगोन एबा लागोन होनना बुंनाय बाथ्रा जोंनो बे समाव गोरोबहैगोन नामा? मिरु दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' बिथाङा गोजोननाय फोरमायदों। हाग्रामा महिलारि बिथाङा दिपेन बर' बिथांखौ मान होनानै वेलकाम खालामदों बीपीएफ राजखान्थि दोलोआव। बेखौ लानानै बिथाङा साबायखर बावदों आरो गोजोननाय फोरमायदों आरो बेबायदिनो माखासे मानि बाथ्रा फोरमायदों जे मोनफ्रोमबो राजखान्थि दोलोआ बेबायदिनो बराय, नाथाय हाग्रामा महिलारि बिथांनि सायाव जाबायदि बाथ्रा बुंदों बेखौ नोंथांमोना आबुङै नायलांदों। दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' बिथांखौ जुदि बीपीएफ राजखान्थि दोलोआव फैब्ला जों गोजोनै दुंब्रुदै बरायनानै लागोन होनना बुंनायनि सायाव बा सोंथि खालामनो बे समाव दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' बिथाङा मा फोरमायदों नोंथांमोना आबुङै नायलांदों। प्रथम हाग्रामा महिलाय আপোনাক আমন্ত্ৰণ জনাইছে বিপিএফ দললৈ, কি ক'ব এই ক্ষেত্ৰত? মই এই ক্ষেত্ৰত খুব সিম্পল কথাই মই ক'ব বিচাৰিছোঁ। সকলো দলৰ প্ৰতি মোৰ শ্ৰদ্ধা সন্মান, যদিও দলৰ আদৰ্শ বেলেগ বেলেগ সদায় আছে। বিটিআৰত বড়োলেণ্ডত আঞ্চলিক দল বিপিএফ আৰু ইউপিপিএল দুইটা দলৰ প্ৰতি মোৰ সন্মান শ্ৰদ্ধা আছে। এইকাৰণে আছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হওক, প্ৰমোদ বড়ো ডাঙৰীয়াই হওক, তেওঁলোকে সুদীৰ্ঘ সময়ৰ পৰা সংগ্ৰাম কৰি এটা আঞ্চলিক দল গঠন কৰিছে। বড়ো জাতি উত্তৰণৰ সমান্তৰালভাৱে আন জাতি জনগোষ্ঠীৰ অধিকাৰ তেওঁলোকৰ উত্তৰণৰ কথা এই দলসমূহে আগুৱাই নিছে আৰু ইয়াৰ কাৰণে আজিৰ তাৰিখত আঞ্চলিক দলেই হওক, ৰাষ্ট্ৰীয় দলেই হওক, অসমখনৰ স্বাৰ্থত বড়োলেণ্ডখনৰ স্বাৰ্থত যিসকলে কাম কৰিছে, আগুৱাই নিছে, সকলো দলৰ প্ৰতি মই আঞ্চলিক আৰু ৰাষ্ট্ৰীয় দল সকলোকে কৈছোঁ, ভাল কাম, ভাল নীতি আৰু বড়োলেণ্ড বটিয়াৰ অঞ্চলৰ আগুৱাই নিয়াৰ কাৰণে তেওঁলোকে যি প্ৰচেষ্টা অব্যাহত ৰাখিছে, সদায় মোৰ সন্মান শ্ৰদ্ধা মই জনাইছোঁ। আৰু এই কথাটো মই ক'বলৈ বিচাৰিছোঁ যে আমন্ত্ৰণ জনোৱাটো, সন্মান দিয়াটো এটা বিষয়, কিন্তু সন্মান মই কি ধৰণে দিম এই বিষয়টো জটিলতা আছে আৰু এই জটিলতাটো বিভিন্ন দিশত আছে। আৰু তেখেতে যি আহ্বান জনাইছে এই আহ্বানটো মই সদায় শ্ৰদ্ধা কৰোঁ আৰু ইয়াৰ কাৰণে মই সেইটোৱেহে আহ্বান জনাব বিচাৰিছোঁ, যদি জাতিটোৰ কাৰণে, অঞ্চলৰ কাৰণে, ৰাইজক সেৱাৰ স্বাৰ্থত, আমাৰ বিভিন্ন যিবিলাক আধৰুৱা সমস্যাবিলাক সমাধানৰ স্বাৰ্থত যদি কাম কৰিব লাগে, 25টা বছৰ মই জাতীয় সংগঠনত কাম কৰিলোঁ। সকলো জাতি জনগোষ্ঠী ৰাজ্যিক পৰ্যায়ত বা অসম আৰু বিটিআৰ পৰ্যায়ত সকলো লোকৰ লগত মই সমান মই মৰ্যাদা ৰাখি আহিছোঁ। এই ক্ষেত্ৰখনটো চাই পেলাই যদি দলবিলাকে বিচাৰে, মোৰ বিনম্ৰভাৱে এটাহে আহ্বান ৰাখিম, ইয়াত ইউপিপিএল দলেই হওক, ইয়াত বিপিএফ দলেই হওক বা বিজেপি দলেই হওক, আন দলেই হওক, তেওঁলোকে মোৰ কাৰণে এটা মানে কোনো বাধা নোহোৱাকৈ, কোনো দ্বিধাবোধ নোহোৱাকৈ মই এই পথাৰলৈ যাব পৰাকৈ এটা ৰাস্তা ওলাই দিব লাগে। আৰু মই য'ত থাকিম বা য'ত যেনেকৈ মই খেলিম, যদি খেলাটো থিৰাং হয়, সিদ্ধান্ত হয়, তেতিয়াহ'লে সকলোৱে মোৰ প্ৰতিও সন্মান জনাই পেলাই যে দীঘলীয়া সময় মই চাকৰি বাদ দিলোঁ সমাজ সেৱাৰ কাৰণে, জাতি সেৱাৰ কাৰণে, 25টা বছৰ মই জাতিটোৰ কাৰণে, সমাজৰ কাৰণে, এই অঞ্চলৰ কাৰণে, ভাষা ভাষীৰ লোকৰ কাৰণে কাৰো প্ৰতি মোৰ ঘৃণা নোহোৱাকৈ সকলোকে আঁকোৱালি লোৱা এই মনোভাৱেৰে মই আগবাঢ়িছিলোঁ। আৰু ইয়াৰ কাৰণে মই যদি ৰাজনীতি পথাৰত আহিব লাগে, অহাটো যদি সকলোৱে বিচাৰে, সকলোৰ প্ৰতি মোৰ এটাই আহ্বান যে মোক সহজ ৰাস্তাত ওলাই অহাৰ কাৰণে আপোনালোকে সহায় কৰক, আপোনালোকে মোক ছাপোৰ্ট কৰক, আপোনালোকে ৰাস্তা পথটো দেখাই দিয়ক। ইয়াত জটিলতা যাতে সৃষ্টি নকৰে, জটিলতা নোহোৱাকৈ আপোনালোকে মোক
অসমৰ স্বাৰ্থত আৰু বড়োলেণ্ডৰ স্বাৰ্থত কাম কৰাৰ কাৰণে এটা ৰাস্তা খুলি দিয়ক আৰু ইয়াৰ কাৰণে মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো আহ্বান জনাইছোঁ আৰু তেখেতৰ ওপৰত মই আহ্বান ৰাখিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াকো মই আহ্বান ৰাখিছোঁ লগতে অসমখনত চলাই থকা যে মানে NDA নেতৃত্ব বা ৰাষ্ট্ৰীয় দল বিজেপিয়ে হওক কংগ্ৰেছেই হওক আন দলকো মই আহ্বান ৰাখিছোঁ যে আপোনালোকে যদি বিচাৰে যুৱ নেতা যুৱ শক্তি আৰু নৱপ্ৰজন্মক আগুৱাই নিয়াৰ স্বাৰ্থত শিক্ষা অৰ্থনীতি সামাজিক দিশ আগুৱাই নিয়াৰ স্বাৰ্থত মই যদি ৰাজনীতিক পথাৰত আহিব লাগে আপোনালোকে সকলোৱে বিবেকেৰে চিন্তা কৰি পেলাই ৰাজনীতিটো অলপ থৈ পেলাই ৰাজনীতিত ঊৰ্ধত যাই পেলাই মোক সহজ ৰাস্তাত ওলাই অনাৰ কাৰণে আপোনালোকে সকলোৱে চেষ্টা কৰক সকলোৱে মানে বিবেচনা কৰক সকলোৰ প্ৰতি মোৰ বিনম্ৰ এটা আহ্বান মই এইখিনিয়ে ক'লোঁ